নমস্কাৰ, গণেশ গুপ্ত আসাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। 10 অক্টোবৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস আৰু এই স্বাস্থ্য দিৱস উদযাপিত হৈছে ওদালগুৰি জিলাৰ উপায়ুক্ত ডক্টৰ সাধনেক সিং আৰু হৰিচিঙা সমষ্টিৰ MCLA সঞ্জয় চৌধুৰীয়ে পতাকা জোকাৰি এয়া বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ উপলক্ষে ওলোৱা সজাগতা সমদলৰ উদ্বোধন কৰিলে। এই সমদলত বিভিন্ন দল সংগঠন, অংগনবাড়ী ৱাৰ্কাৰ, আশাকৰ্মী, ওৱান ষ্টেপ চেণ্টাৰ, CDI, টাইড NGO, ৰ'জ NGO আদি অংশগ্ৰহণ কৰিছে। এই সজাগতা সমদলৰ জৰিয়তে মানসিক ৰোগৰ ওপৰত সজাগতা অনাৰ কাৰণে প্ৰয়াস কৰা হৈছে। তাৰ লগতে বাটৰ নাট পৰিৱেশন কৰা হৈছে। বাটৰ নাট পৰিৱেশন কৰিছে আৰোহণ কালচাৰেল প্ৰজেক্ট নামৰ NGOটোৱে। তেওঁলোকৰ দীপু ডেকা, অৰুণ মেধি, মৃদুল ডেকা, সন্দীপা শইকীয়া, তৰুণ চন্দ্ৰ শইকীয়াই এয়া অভিনয় কৰিছে সমবেত ৰাইজৰ সন্মুখত। এক ভাল লগা পৰিৱেশ। এই পৰিৱেশৰ জৰিয়তে মানসিক ৰোগীসকল যাতে কোনো ধৰণৰ কাৰো অত্যাচাৰৰ সন্মুখীন নহয় সেই বিষয়ে সজাগতা অনাৰ কাৰণে প্ৰয়াস কৰা হৈছে। এয়া ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত বাটৰ নাট পৰিৱেশন কৰাৰ সময়ত উপস্থিত থকা দৰ্শকসকল সুন্দৰ অভিনয় আৰোহণ কালচাৰেল প্ৰজেক্টৰ মানসিক ৰোগীক কেনেধৰণৰ শুশ্ৰূষা কৰিব লাগে, ক'লৈ লৈ যাব লাগে সেই বিষয়ে তেওঁলোকে দেখুৱাবলৈ প্ৰয়াস কৰিছে। আমি সভাখনলৈ গৈছোঁ। এয়া আমাৰ সভা। এয়া সভাত বিশিষ্ট মানসিক ৰোগ চিকিৎসক ডক্টৰ JK নাথৰ ভাষণ। নেদেখা বস্তু আনে নেদেখা বস্তু দেখিব পাৰে মানুহক আমি ভূতে ধৰা বুলি কওঁ। নিজে নিজে কথা পাতি থাকে, ভূতে ধৰা বুলি কওঁ। বাহিৰৰ পৰা দিওঁ ডায়েবেটিছ ৰোগী, ঠিক তেনেকৈ আমি এয়া আৰক্ষী বিষয়া ফুলেশ্বৰ কোঁৱৰদেৱৰ ভাষণ আমি শুনিবলৈ প্ৰয়াস কৰিছোঁ। আমি আৰু এই ভাষণ প্ৰদান কৰিছে ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ গণেশ চন্দ্ৰ ব্ৰহ্মই। ক্লিয়াৰলি ডিচিশ্যন ল'ব পাৰিব, ক্লিয়াৰলি থিংকিং কৰিব পাৰিব, মানে ধুনীয়াকৈ চিন্তা কৰিব পাৰিব আৰু সেই চিন্তা শক্তিৰ দ্বাৰা তেওঁ ডিচিশ্যন ল'ব পাৰিব যে অমুকটো ভাল অমুকটো বেয়া। এয়া আমাৰ গীত নৃত্যৰ সমাহাৰ ঘটিছে অনুষ্ঠানত। আনকি DPM বাচিল তপনৌ গীত গাইছে। এয়া আমাৰ দৈৱকী দেৱীয়ে গীত গাইছে। লগতে কল্যাণী চৰকাৰৰ গীত, মন্দীপা শইকীয়াৰ গীত। এয়া আমাৰ DPM বাচিল তপনৌৰ গীত। माया को डोरी में तिम्र बांधना, माया को डोरी में तिम्र बांधना, दिल को मतर कर मैं तिम्र चरला। এয়া আমাৰ নৃত্য গীত আদিৰ সমাহাৰ ইয়াতে ঘটিছে। সুন্দৰ এটা পৰিৱেশ। তেওঁৰ গীতৰ তালে তালে দৈৱকী বাইদেৱে নৃত্য হৈছে। আমাৰ অংগনবাড়ী কৰ্মীসকলৰ নৃত্য গীত পৰিৱেশন কৰিছে মানুহে মানুহৰ বাবে। এনেদৰে এক সুন্দৰ পৰিৱেশৰ মাজত আজি বিশ্ব মানসিক দিৱস উদযাপিত হৈছিল ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এই উমা দেৱীৰ নৃত্য, নেপালী নৃত্য। এক ভাল লগা পৰিৱেশ, এক ইতিবাচক চিন্তাৰে, ইতিবাচক বাৰ্তাৰে এই অনুষ্ঠান সম্পন্ন হৈছে ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰেক্ষাগৃহত। সকলোকে এটাই অনুৰোধ জনাইছোঁ যে আমাৰ যে কোনো মানসিক অত্যাচাৰ তাকে কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি হৈছোঁ। ধন্যবাদ।